Welcome back to my YouTube channel. আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে দেখিছে থাম্বনেইলখন চাই পিনি কিহৰ ওপৰত বনাইছোঁ, গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাওকচোন এবাৰ। বলক আমি সকলোৱে ভিডিঅ'টো চাওঁগৈ বলকচোন। যিহেতু ফাৰ্মখন মোৰ ঘৰৰ ওচৰৰ পৰা প্ৰায় 500 মিটাৰ নিলগত এজন খুৰাই এখন ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰিছে। প্ৰায় ফাৰ্মখন ষ্টাৰ্ট কৰা আজি 1.5 বছৰ হৈ গৈছে। খুৰাজনে প্ৰথমতে মাটি এডোখৰ চিলেক্ট কৰিছিল, মানে য'ত খালী ঠাই, মানে খালী হৈ থকা মাটি, তাত কোনো গছ গছনি নাই, এডোখৰ মুকলি প্লেচত প্ৰায় দীঘলটো আছিলে 150 ফুট দীঘল আছিলে আৰু বহলটো প্ৰায় 22 ফুট লৈ পিনি এখন ফাৰ্ম, যিখন এতিয়া ইয়াত দেখুৱাই আছোঁ যে সেই ফাৰ্মখন বনাব আৰম্ভ কৰিছিলে খুৰাজনে। আৰু তাত আপোনালোকক ক'ব বিচাৰিছোঁ যে ফাৰ্মখন তেওঁলোকে যেতিয়া খুলিছিলে তেতিয়া প্ৰায় 1,60,000 ওপৰত মানে টকা প্ৰয়োজন হৈছিলে। যিহেতু ফাৰ্মখন আৰম্ভ কৰোঁতে পইচাটো প্ৰয়োজন হয়, সেইকাৰণে খুৰা সময় লাগিছিলে ফাৰ্মখন আৰম্ভ কৰোঁতে। যিহেতু এজন মানুহে কি হয়, এখন ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ বহুতো ইচ্ছা থাকে। সেই ইচ্ছা পূৰ কৰিবৰ কাৰণে মানুহজনৰ হাতত পইচা অসুবিধা হৈ থাকে। সেই অসুবিধা কাৰণেই এখন ডাঙৰ ফাৰ্ম খুলিবলৈ অসুবিধা হয়। সেই অসুবিধা দূৰ কৰিবলৈ আজিকালি বহুত কোম্পানী গাঁৱে ভূঞে গৈ নিবনুৱা সমস্যা দূৰ কৰাত সহায় কৰি আহিছে। কোম্পানীৰ ফালৰ পৰা আপোনালোকক পোৱালি আৰু দানা আৰু কুকুৰাবিলাকক যদি বেমাৰ আজাৰ হয় তাৰো দৰৱ পাতি কোম্পানীয়ে বহন কৰিব। কিন্তু তাৰ আৰু এটা কথা আছে, আপোনালোকে প্ৰথম অৱস্থাত এখন ডাঙৰকৈ, মই কৈছিলোঁ যে 150 ফুটৰ পৰা 22 ফুট বহল ডাঙৰ এখন ফাৰ্ম যিহেতু ঘৰটো বনাই দিব লাগিব, তেতিয়াহে আপোনালোকৰ এইখিনি সুবিধা কোম্পানীয়ে কৰি দিব। আপোনালোকে দেখিছে যে এইখন আমাৰ ঘৰৰ ওচৰৰ খুৰাজনৰ ঘৰৰ ফাৰ্ম, আৰু ফাৰ্মখনত তেওঁলোকেও এনেকৈ কোম্পানীৰ পৰা সহায় লৈয়ে ফাৰ্মখন আৰম্ভ কৰিলে। এতিয়া দেখিছে ইয়াত কমচে কম আপোনাৰ 1600 কুকুৰা ভৰাই থ'ব পাৰিছে আৰু ধুনীয়াকৈ এখন ঘৰ চলাই নিয়াত তেওঁলোকে সহায় কৰি দিছে। চাওঁচোন বলক আমি সকলোৱে খুৰাহঁতৰ ফাৰ্মখনৰ কুকুৰাবোৰেনো কি কৰি আছে। চাওকচোন এই ৰঙা ৰঙা পাত্ৰবিলাক দেখিছেনে? এইবিলাকতে কুকুৰাবিলাকক পানী খাবলৈ দিয়া হয় আৰু ওলমি থকা এই ডাববিলাকত সেইবিলাকত দানা দিয়া হয় কুকুৰাবিলাকে দানা খাবৰ কাৰণে। আপোনালোকেও যদি এখন ফাৰ্ম খুলিম বুলি ভাবিছে, এনেকৈ কিছুমান পাত্ৰ কিনি আনিব লাগিব আৰু কিনি অনাৰ পিছত এনেকৈ ধুনীয়াকৈ কুকুৰাবিলাকে পানী খাবৰ কাৰণে বা দানা খাবৰ কাৰণে এটা ডিচিপ্লিন মেইনটেইন কৰি ধুনীয়াকৈ পোনাই আপোনালোকে দানাৰ পাত্ৰবোৰ ৰাখিব লাগিব। দানা খাই আছে। খুৰাজনে ফাৰ্মখনৰ পৰা হেনো প্ৰায় 35,000 পৰা 45,000 টকা 35 দিনত ইনকাম কৰি আছে। ভাবকচোন, এজন 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ চাকৰি কৰা মানুহে ইমান টকা মন্থলি ইনকাম কৰা নাই, হয়নে? গতিকে আপোনালোকে যদি ভাবিছে এনেকুৱা এখন ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি, তেতিয়াহ'লে ৰৈ নাথাকি
মুকলি প্লেচ যদি আছে আপোনালোকৰ তেতিয়াহ'লে ফাৰ্মখন খুলিবলৈ মই ভাবিছোঁ আপোনালোকেও এই ভিডিঅ'টো চাই আপোনালোকেও এখন ডাঙৰ ফাৰ্ম খুলিবলৈ উৎসুক বা আগ্ৰহী হ'ব বুলি আশা থাকিল আৰু এনেকৈ এখন ডাঙৰ ফাৰ্ম খুলি আপোনালোকৰ যিবিলাক অভাৱ আছিল সেই অভাৱবিলাক দূৰ কৰিব পাৰিব বুলি মোৰ আশা থাকিল। সদৰ শেষত আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে ক'ব আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।